हेलो गाइस वेलकम टू माय यूट्यूब चैनल रुबुल आसाम टेक्निकल चैनलत आपनलोকক स्वागतम जनाइछु। जेहेतु केइदिनमान আগত आपनलोके 3.0 অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰিছে, তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ আৰু এটা ভাল খবৰ ওলাইছে। কিয়নো অৰুণোদয় আঁচনিৰ 3.0 ৰ যিটো আপোনালোকে ধন পাব সেইটো অতি সোনকালে আপোনালোকে পাই যাব। সেই কাৰণে এইটো ভিডিও আপোনালোকৰ কাৰণে বনাই দি আছো। আপোনালোকে ভিডিওটো স্কিপ নকৰি ভিডিওটো সম্পূৰ্ণ চাব। যেহেতু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইটো ঘোষণা কৰিছে অতি গুৰুত্ব সহকাৰে। যেহেতু আপোনালোকে অৰুণোদয় আঁচনি অতি সোনকালে পাব। 10 তাৰিখত ঘোষণা কৰিছে, 10 তাৰিখত আপোনালোকে অৰুণোদয় আঁচনি 100% পাব। আৰু যিহতে 3.0 আৰু 2.0 অৰুণোদয় একেলগে আপোনালোকে সাবমিট কৰিছে। যেহেতু ডকুমেন্টস আপোনালোকে জমা দিছে, আপোনালোকে আধাৰ কাৰ্ড জমা দিছে আৰু আপোনালোকে ৰেশন কাৰ্ড জমা দিছে। যিহতৰ ৰেশন কাৰ্ড আছে এই অৰুণোদয় আঁচনি আপোনালোকে 100% পাব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যেহেতু আপোনালোকৰ ৰেশন কাৰ্ড আছে তেতিয়াহলে আপোনালোকৰ অৰুণোদয় 100% পাব। এইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে। আপোনাৰ গাঁৱত যদি কোনোবাই অৰুণোদয় আঁচনিৰ এপ্লাই কৰিছে তেতিয়াহলে এই ভিডিওটো তেওঁলোকক শ্বেয়াৰ কৰি দিয়ক আৰু তেওঁলোকক জনাই দিয়ক। আপোনালোকে ৰেশন কাৰ্ড আছে, সেই ৰেশন কাৰ্ড থকা গৰাকীসকলে গোটেই কেইটাই কিন্তু অৰুণোদয় আঁচনি পাব। আৰু এটা ঘোষণা কৰিছে এই ৰেশন কাৰ্ড থাকিলে আপোনালোকে 5 লাখতকৈ অধিক বেছি আপোনালোকে চৰকাৰী চিকিৎসা সুবিধা পাব। আৰু ৰেশন কাৰ্ডখনেই হ'ব আপোনালোকৰ প্ৰমাণ পত্ৰ। আপোনালোকৰ কোনো চিন্তা নাই, যেহেতু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু ডাইৰেক্ট কৈ দিছে ৰেশন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চাউল দাউল চেনি। এইটোও কিন্তু ঘোষণা কৰিছে ৰেশন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকা চিকিৎসা। ৰেশন কাৰ্ড থাকিলেই লাভ কৰিব চৰকাৰী গড়। ৰেশন কাৰ্ডৰ যিকেইটা নিয়ম আছে সেইকেইটাও মানিব লাগিব। ৰেশন কাৰ্ড সংগ্ৰহ কৰাৰ সময়ত দিয়ক ফিংগাৰপ্ৰিন্ট নিদিলে কিন্তু আপোনালোকে চাউল নাপাব। আৰু EPS মেচিনটোত ৰচিদখন সংগ্ৰহ কৰিব। 10 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰক বিনামূলীয়া চাউল। আপোনালোকে চাওক এইকেইটা কিন্তু ঘোষণা কৰিছে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মই পঢ়ি দি আছো, আপোনালোকে শুনক গুৰুত্ব সহকাৰে। চাওক ইয়াতে কোৱা হৈছে লাখ লাখ মহিলাৰ বাবে আহি গল ভাল খবৰ। যেহেতু অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰিছে সেইকাৰণে আপোনালোকক কৈছে আপডেট কৰি লওক একাউণ্টৰ KYC। আপোনালোকৰ যিটো একাউণ্ট আছে সেইটো কিন্তু KYC আপডেট কৰিব দিছে, নহলে আপোনালোকে অৰুণোদয় আঁচনিৰ কিন্তু ধন নাপাব। আকৌ এবাৰ কৈছে নতুনকৈ অৰুণোদয় পোৱা মহিলাইও পাব এই ধন। তাৰমানে নতুনকৈ যিবিলাক অৰুণোদয় জমা দিছে আপোনালোকে 3.0 সেইবিলাক মহিলাই কিন্তু অৰুণোদয়ৰ ধন পাব। ইয়াতে কিন্তু ভালকে উল্লেখ কৰা আছে নতুনকৈ অৰুণোদয় পোৱা মহিলাই পাব এই ধন। আপোনালোকৰ বাবে অতি ভাল খবৰ। অৰুণোদয় আঁচনি পোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ। অৰুণোদয় আঁচনি পোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ। তাৰ মানে ইয়াতে কোৱা হৈছে আপোনালোকে 1250 টকাকৈ আপোনালোকে একাউণ্টত পাব। যেহেতু আপোনালোকে অৰুণোদয় আঁচনি এপ্লাই কৰিছে আপোনালোকৰ বাবে খুবেই ভাল খবৰ। চাওক এইটো এটা ভাল খবৰ যে ৰেশন কাৰ্ড থাকিলে আপুনি লাভ কৰিব মাহে 1250 টকাকৈ। তাৰ মানে ইয়াতে কোৱা হৈছে যে ৰেশন কাৰ্ড যদি থাকে তেতিয়াহলে আপোনালোকে তথাপিও 1250 টকাকৈ লাভ কৰিব। আপোনালোকৰ কাৰণে আৰু এটা ভাল খবৰ দিছে আমাৰ মুখ্যমন্ত্ৰীয়ে। ৰেশন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চাউল দাউল চেনি। তাৰ মানে কৈছে অৰুণোদয় পাব তথাপি তাৰ পিছতো আপোনালোকে চাউল দাউল চেনিও পাব। এই ঘোষণাটো কৰিছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত কৈছে ৰেশন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা। তাৰ মানে কৈছে আপোনালোকৰ যদি ৰেশন কাৰ্ড আছে তেতিয়াহলে 5 লাখ টকাকৈ আপোনালোকে বিনামূলীয়া চিকিৎসা পাব চৰকাৰী হস্পিটাল। চাওক ইয়াতেও কোৱা হৈছে ৰেশন কাৰ্ড থাকিলেও লাভ কৰিব চৰকাৰী গড়। আপোনালোকে অৰুণোদয়ও লাভ কৰিব আকৌ চৰকাৰী গড়ো লাভ কৰিব। বহুত কিবা কিবি আঁচনি আপোনালোকে লাভ কৰিব এইটো বছৰত। তাৰ পিছত কোৱা হৈছে ৰেশন কাৰ্ডখনেই হ'ব আয়ৰ প্ৰমাণ পত্ৰ। তাৰ মানে কৈছে ৰেশন কাৰ্ড যদি থাকে তেতিয়াহলে আপোনালোকৰ প্ৰমাণ পত্ৰ এই ৰেশন কাৰ্ডতেই হৈ যাব। আৰু এটা ঘোষণা কৰিছে আমাৰ মুখ্যমন্ত্ৰীয়ে ৰেশন কাৰ্ডৰ হিতাধিকাৰীয়ে মানিব লাগিব নিয়ম। তাৰ মানে কোৱা হৈছে ৰেশন কাৰ্ডৰ যিবিলাক কাৰ্ড হোল্ডাৰ আছে বা হিতাধিকাৰী আছে তেওঁলোকৰ কিন্তু নিয়ম মানি চলিব লাগিব। তাৰ পিছত কোৱা হৈছে প্ৰতিগৰাকী হিতাধিকাৰীয়ে মনত ৰাখক 10 জানুৱাৰী শুক্ৰবাৰৰ দিনটোৱে আপোনালোকে লাভ কৰিব অৰুণোদয়ৰ আঁচনিৰ ধন। প্ৰতিটো গৰাকী হিতাধিকাৰীয়ে মনত ৰাখক 10 জানুৱাৰীত কিন্তু আপোনালোকে 100% কিন্তু এই অৰুণোদয়ৰ আঁচনিৰ ধন পাব। এইটো কিন্তু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে কোৱা কথা। আৰু ইয়াতে কোৱা হৈছে 10 তাৰিখৰ ভিতৰত
ভিতৰত সংগ্ৰহ কৰক বিনামূলীয়া চাউল। যিহেতু আপোনালোকে 10 তাৰিখত চাউল আপোনালোকে ল'বই লাগিব, 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে এইটো নিয়ম কৰি দিছে। আপোনালোকে এই বিনামূলীয়া চাউলখিনি 10 তাৰিখৰ আগতে লৈ সম্পূৰ্ণ মেকআপ কৰিব লাগিব। আৰু ইয়াতে কোৱা হৈছে অন্য সেৱা দিনৰ সময়সীমাৰ ভিতৰতে সংগ্ৰহ কৰক আপোনাৰ ৰেচনৰ চাউল। সময়সীমাৰ ভিতৰতে আপোনালোকৰ ৰেচনৰ চাউল সংগ্ৰহ কৰিবলৈ দিছে। অতি গুৰুত্ব সহকাৰে আপোনালোকে চাউলবিলাক লৈ সম্পূৰ্ণ শেষ কৰিব। যিহেতু এইটো ভিডিঅ' আপোনালোকে এই কাৰণে বনাই দিছে, যিহেতু আপোনালোকে অৰুণোদয়ৰ ধন পাব আৰু চাউলবিলাক সংগ্ৰহ কৰিব অতি সোনকালে। আপোনালোকে ৰেচন কাৰ্ডত বহু হিতাধিকাৰী বহু আঁচনি লাভ কৰিব এইটো 2025 চনত। আপোনালোকে 100% কিন্তু এই 3.0 অৰুণোদয় আঁচনি পাবই। এইটো কিন্তু 10 তাৰিখত আপোনালোকৰ একাউণ্টত সোমাব শুক্ৰবাৰ দিনা। আপোনালোকৰ কাৰণে এইটো ভিডিঅ' যদি উপকাৰী হয় তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি মোৰ লগত থাকিব।